নাটকখনৰ কথা কৈছে বঢ়িয়া কৰিছে আৰু এনেকৈ কৰিবাচোন সলাইছে ন উপলব্ধি কৰিব পাৰিছো কিন্তু সকলোৰে সপোনবোৰ সকলোৰে এই কল্পনাবোৰতো সঁচা নহ'বও পাৰে আৰু বিয়াৰ পিছত প্ৰত্যেকগৰাকী নাৰীয়ে এটা সপোন ৰচনা কৰে পুত্ৰ কন্যাৰ পূৰ্ণ এখন সুখৰ সংসাৰ কিন্তু সকলোৰে সপোনবোৰ সঁচাটো নহ'বও পাৰে দাদা নাপায় নাপায় ভগৱানক এনেকৈ ক'ব নাপায় নহয় তেওঁৰ ওপৰত আমাৰ কাৰোৰে অধিকাৰ নাই তেওঁ কি বিচাৰেই কৰে উচিত বিচাৰেই কৰে হয়তো এয়া আমাৰ সেই পৰিপ্ৰজন্মৰ পাপৰ যাৰ বাবে তুমি আৰু মই এনেকৈ দুখৰ দিন পাৰ কৰিব লগা হৈছে জানা মানসী ময়ো সপোন দেখিছিলো জানা এই বয়সত কোনে বাৰু সন্তানৰ মুখ চাব নিবিচাৰিব মই বহুত সপোন দেখিছিলো জানা আমাৰ কণ ল'ৰা ছোৱালী হ'ব সিহঁতে মোক দেউতা বুলি মাতিব তোমাক মা বুলি মাতিব মই সিহঁতৰ লগত একেলগে খেলিম একেলগে গীত গাম আমাৰ সেই কণমানি কেইটাক কোলাত লৈ মই নিচুকনি গীতৰ সুৰে সুৰে খুৱাবলৈ